নমস্কাৰ, মই অভিজিত গোস্বামী আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ। যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত আহি থাকে। বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ হত্যাৰ তদন্ত কৰিবলৈ CBI অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্যসহ এক গোচৰ ৰুজু কৰিছে। সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ অভিযোগৰ পাছত বিহাৰ আৰক্ষীয়ে ৰুজু কৰা এক এজাহাৰৰ ভিত্তিত CBI এই গোচৰ ৰুজু কৰিছে। CBI ৰুজু কৰা এই গোচৰত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী এগৰাকী অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে ৰাজপুতৰ হত্যাৰ তদন্তৰ কৰাৰ ক্ষেত্ৰত মোদী চৰকাৰে কালি সন্মতি প্ৰদান কৰাৰ পাছতে আজি CBIয়ে এই ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। CBI ৰুজু কৰা এই গোচৰত অভিনেত্ৰী ৰিয়াৰ উপৰিও তেওঁৰ পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তী, মাতৃ সন্ধ্যা চক্ৰৱৰ্তী, ভাতৃ সৌভিক চক্ৰৱৰ্তী, সুশান্তৰ ঘৰুৱা পৰিচালক ছেমুৱেল মিৰাণ্ডা, শ্ৰুতি মোদী আৰু অন্য অজ্ঞাত ব্যক্তিক অভিযুক্ত হিচাপে উল্লেখ কৰিছে। অৱশ্যে ৰিয়া তথা উল্লেখিত 5গৰাকী ব্যক্তিৰ বাহিৰে অন্য কোনো ব্যক্তিক নিৰ্দিষ্টকৈ গোচৰটোত অভিযুক্ত কৰা হোৱা নাই। কেন্দ্ৰীয় সংস্থাটোৱে অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে IPCৰ বিভিন্ন ধাৰাত অভিযোগ অনা হৈছে। আত্মহত্যাৰ বাবে প্ৰৰোচনা, অপৰাধমূলক ষড়যন্ত্ৰ, চুৰি, প্ৰবঞ্চনা আদিৰ বিভিন্ন অভিযোগ আনিছে CBIয়ে। ভাৰত আৰু চীনৰ মাজত LOCত যিদৰে এটা শংকাৰ অহৰহ চলি থকা বুলি কোৱা হয়, তেনেদৰে চীন আৰু আমেৰিকাৰ মাজতো সংঘৰ্ষ চলি আছে। শেহতীয়াকৈ আমেৰিকাও চীনৰ ওপৰত কঠোৰ হোৱা দেখা গৈছে। তাৰ মাজতেই গুগলে এক ডাঙৰ সিদ্ধান্ত লৈ 2500ৰো অধিক ইউটিউব চেনেল ডিলিট কৰি দিলে। খবৰ অনুসৰি এই বছৰৰে এপ্ৰিল মাহৰ পৰা জুন মাহলৈকে ইউটিউবত চীন সম্পৰ্কীয় ভুৱা খবৰৰ ওপৰত তদন্ত কৰে গুগলে। তদন্তৰ পাছতে প্ৰায় 2500ৰো অধিক চেনেল ডিলিট কৰে। গুগলৰ পৰা জানিবলৈ দিয়া মতে বেছিভাগ অৰাজনৈতিক ভিডিঅ' থকা চেনেলবিলাকৰ ভিডিঅ'সমূহৰ ভুৱা তথ্য থাকে, যাৰ বাবে কমিউনিটি গাইডলাইন অনুসৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰতীয় ৰেল বিভাগত চাকৰি কৰাৰ সপোন পুহি আছে নেকি আপুনি? ভাৰতীয় ৰেল বিভাগে দেশৰ ভিতৰতে বেছি লোকক চাকৰি দিয়ে, কিন্তু যদিহে আপুনিও ৰেলত চাকৰি কৰাৰ মনত পুহি ৰাখিছে তেনে এটা বেয়া খবৰ আহিছে। ৰেল বিভাগত বছৰৰ পিছত বছৰ ধৰি চলি অহা কেইবাটাও পদ এইবাৰ বিলুপ্তিৰ সিদ্ধান্ত লৈছে বিভাগটোৱে। মূলতঃ ব্যয় সংকোচনৰ লক্ষ্যৰে ৰেল বিভাগত ব্ৰিটিছৰ দিনৰে পৰা থকা খালাচী অৰ্থাৎ টেলিফোন এটেণ্ডেণ্ট কাম কৰা ডাক খালাচীৰ লগতে বাংলো পিয়নৰ পদৰ ক্ষেত্ৰত নতুন নিযুক্তিৰ বন্ধ কৰা হৈছে। এই ক্ষেত্ৰত ৰেল বিভাগে বৃহস্পতিবাৰে আদেশ জাৰি কৰিছে। কৰোনা বুলি ক'লে সুৰাসক্তসকলে সুৰা সেৱন কৰাৰ এক সুযোগ লাভ কৰিছিল। পিছে এইসকলৰ বাবে আহিছে এটা বেয়া খবৰ। পূৰ্বৰ দৰে এতিয়াৰ পৰা ব্ৰেথ এনালাইজাৰৰ জৰিয়তে মুখৰ আগত সেই যন্ত্ৰ দি সুৰাপান কৰা সকলক চিনাক্ত নকৰে। কৰোনা পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগেও ল'লে আন এক পদক্ষেপ। মহানগৰী বিশেষকৈ সুৰাপান কৰি যান-বাহন চলাচল কৰা সকল সাৱধান হ'ব। কৰোনা বুলি এওঁলোকক সাৰি যাব নোৱাৰিব। অত্যাধুনিক এল'পেট্ৰেল ব্ৰেথ এনালাইজাৰৰ জৰিয়তে আবকাৰী বিভাগে 5 ছেকেণ্ডৰ ভিতৰতে বহু দূৰৰ পৰাই সুৰাসক্তসকলক চিনাক্ত কৰিব পৰা এই মেচিন ক্ৰয় কৰিছে। আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আৰু বিভাগটোৰ আয়ুক্ত ৰাকেশ কুমাৰৰ প্ৰচেষ্টাত ৰাজ্যৰ আবকাৰী বিভাগে 250টা এনে অত্যাধুনিক মেচিন ক্ৰয় কৰিছে। কৰোনাই এই পৰিস্থিতিৰ মাজতে যোৱা 2 আগষ্টত BCCI IPLৰ 19 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈ IPL পতাৰ সিদ্ধান্ত লৈছে। বৰ্তমানে IPLৰ বাবে অনুশীলনত ব্যস্ত আছে ধোনী। ঘৰুৱা চহৰ ৰাঁচীৰ ক্ৰিকেট গ্ৰাউণ্ডত ভাৰতৰ জনপ্ৰিয় অধিনায়কগৰাকীয়ে চলাই আছে অনুশীলন। ঝাৰখণ্ডৰ ৰাজ্যিক ক্ৰিকেট এছ'চিয়েশ্যনৰ অধীনত আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ইনডোৰত গ্ৰাউণ্ডত চলাই থকা হৈছে অনুশীলন। অনুশীলনত বলিং মেচিনৰ সহায়ত অনুশীলন কৰা দেখা গৈছে ধোনীক। এসপ্তাহৰ 2 দিনকৈ খেলপথাৰত অনুশীলন চলোৱাৰ বিষয়ে জানিবলৈ দি খেলপথাৰৰ পৰিচালনাৰ কৰ্মচাৰী এগৰাকীয়ে কয় যে ধোনীয়ে আৰু ক'ত অনুশীলন চলাই আছে জানিব পৰা হোৱা নাই। তেওঁৰ পৰিকল্পনা প্ৰায় গোপনীয়।
আপুনি ভোডাফোন আইডিয়াৰ গ্ৰাহক নেকি? তেনেহ'লে জানক ভোডাফোন আইডিয়াৰ বেয়া দিন আৰম্ভ হৈ আছে। ভোডাফোন আইডিয়াৰ দিন বেয়া দিশলৈ গৈ আছে। এপ্ৰিল জুনৰ কোৱাৰ্টাৰ ৰিজাল্টত 25,460 কোটি টকাৰ লোকচান হৈছে। ইয়াৰে 19,930 কোটি টকা অসাধাৰণ লোকচান অন্তৰ্ভুক্ত আছে। এই অসাধাৰণ লোকচানৰ এজিয়াৰ লাইচেন্স ফ্ৰী প্ৰভিজনছ আৰু স্পেক্ট্ৰাম ফিজো আছে। কোম্পানীটোৰ 1 লাখ কোটি টকাৰো অধিক ধাৰ আছে, য'ত চৰকাৰক দিবলগীয়া 92,270 কোটি টকাও জড়িত আছে। শুক্ৰবাৰৰ পৰা মহানগৰত খুলিব পাৰিব সকলোৱে সুৰাৰ বিপণী। আবকাৰী বিভাগৰ সৈতে হোৱা আলোচনাৰ মৰ্মে কামৰূপ মহানগৰৰ জিলা প্ৰশাসনে ঘোষণা কৰিলে এই কথা। পুৱা 10 বজাৰ পৰা বিয়লি 5 বজালৈকে খুলিব পাৰিব সুৰাৰ বিপণী। মানি চলিব লাগিব সামাজিক দূৰত্ব তথা চৰকাৰৰ নীতি নিৰ্দেশনা। কেৰালাত ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ পৰা উদ্ধাৰ হৈছে ব্লেক বক্স। ডিজিচিৰ এয়াৰ বিষয়াসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ব্লেক বক্সটো। সূত্ৰত প্ৰকাশ পোৱা অনুসৰি বিমানখনৰ ডিজিটেল ফ্লাইট ডাটা ৰেকৰ্ডাৰটো উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে শুক্ৰবাৰে নিশা ৰানৱেত অৱতৰণ কৰা মুহূৰ্তত দুৰ্ঘটনাগ্ৰস্ত হৈছিলে বিমানখন।